ফাৰ্ষ্ট টাইম কেনেকুৱা লাগে এখন আছো ওপৰতে চকৰি উৰি আছে দেখাই দিয়া গাইজ ফাইনেলি এতিয়া লগ পালো লগ পালো বেটাটা লেত্ৰা বনালি দাদা আপোনাৰ বেয়া নালাগে নেকি মানে একে চবে কৈ থাকে এই ব্লগত আছা ব্লগত এ 50 So hey guys, namaskar and welcome back to my YouTube channel Ahamia Vlog. So এতিয়া আমাৰ ইয়াতে মানে চলি আছে জুলেন মেলা এইটো মানে বেলেগত কত নহয় ৰঙিয়াতে হয় আৰু কিছুমান বেলেগ বেলেগ এনেকুৱা জায়গাত হয় এতিয়া তাতে যাম পুৰা উৎপাত কৰিম মানে কি কি কৰোঁ আপোনালোক সব দেখা যায় তাৰ আগত মই ড্ৰেছটো চেঞ্জ কৰি লওঁ আহক So guys, মই হৈ গলো এতিয়া ফুল ৰেডি এতিয়া মই ওলাই যাম মানে সুমনত যাব আৰু কোনবা এনেকে যাব সবকে এনেকে লগ ধৰি লৈ কিনে একদম পুৰা ওলাই যাম আৰু একদম লগ পাই আছো কি কি কৰোঁ আপোনালোক সব দেখাই আছো এতিয়া বলক Guys, finally এতিয়া লগ পালো বেটাটা লেত্ৰা বনালি দাদা আপোনাৰ বেয়া নালাগে নেকি মানে একে চবে কৈ থাকে নাই আমি ভাই ভাই নে ধেমালি চলি থাকে আপোনাৰ নাম্বাৰটো আমি এতিয়া এখন মানে এটা ভিডিঅ' বনাম নিশ্চয় না আৰু ইয়াৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিম নামটো কি না অসমীয়া ব্লগটো সাবস্ক্ৰাইব কৰি দিব না লগ পাই কিনে বহুত ভাল লাগিলে থ্যাংক ইউ So guys, এতিয়া মানে দাদাক লগ পালো এতিয়া অলপমান বেলেগ ফালে যাই আছো আৰু কিনো কৰিম বেলেগ ফালে দেখাব লগ এই ব্লগত আছা ব্লগত कैसा है ये सफर मंजिलों की न है कोई खबर सफर আমি আছো জুলেনত আৰু আমাৰ লগবিলাক আছে মিটিং হৈছে এতিয়া মই আমি ক'ৰবাত উঠিম গাইজ বিনা পইচা উঠিব ট্ৰাই কৰিম কি বুলি হয় চাওঁ অলপ দেখা যাক আমাক খোজ কৰিম বিনা পইচা So hey guys, এতিয়া আমি তৰা উঠিম গাইজ আপোনালোকে হাল্লা চাল্লা দিব লাগিব শুনি নেবি যাওঁ তই মাথাৰ লগত যা তই যা লগত যা একো নাই গাইজ গেছৰ মাৰি দিলে আমাক পুৰা একদম এতিয়া আৰু এক্সপিৰিয়েঞ্চ কিনে হ'ব মানে এতিয়া ঘুমে যাম দে গাইজ এতিয়া যোৱা আমি উঠিছোঁ ফাৰ্ষ্ট টাইম কেনেকুৱা লাগে এখন আছো ওপৰতে চকৰি উৰি আছে দেখাই দিয়া ফাৰ্ষ্ট টাইম মানে এটা উঠি আছো আৰু ইয়াৰ গাইছ মাথা ঘূৰাব পাৰে ভিডিঅ'টো চাই থাকক গাইজ আৰু মাথা ঘূৰাবই নেও पढ़ाई लिखाई में ध्यान लगाओ IAS बनो और देश को संभालो लेकिन नहीं ভয় লাগছে গাইজ सफर कैसा है ये सफर मंजिलों की न है कोई खबर सफर জাপ মাৰ কেনে মাথা ঘূৰাইছে কাম নাই ইয়াৰ গম পোৱা গেলি ফুচক মাল कौन है ये लोग कहाँ से आते हैं ये মাথা ঘূৰাইছি নেকি তোৰ হা মাথা ঘূৰাইছি ডাক ইমার্জেন্সি গাইস ইমার্জেন্সি কি মাথা ঘূৰাইছে ঢল লৈছি মৰতে বা কাপাল সে ধৰা দিছে দেখোন নাই इसीलिए समझ रहे हो समझ रहे हो ना এই গাৰ্লফ্ৰেণ্ডৰ কাৰণে দিব লাগিছিলে গাৰ্লফ্ৰেণ্ডৰ কাৰণে দিবি এই যে গোটেই দোকান কেইখন কৰি লওঁ নেকি গাৰ্লফ্ৰেণ্ডক দিব মানে আচলকে এনে কম নেকি ভাবটো দেখাই নাযায় আছে এই সব গাৰ্লফ্ৰেণ্ডৰ কাৰণে নিবি আহিছে গাইছ
কেইটকা 50 এটা বনো এ 50 এটা বনে দি এ ভাল লাগছে গাইছ পেলালি এটা দেখোন ঘৰত কিন্তু গেছ জ্বলাব নাজানে ইয়াতে আৰু বিক্ৰী কৰিব আহিছে 50 মাৰে এই গাইছ गुजर ऐसी राह से गुजर হাফ গাইছ হাফ So guys, আজি অলপমান মহাদেৱৰ গ্ৰুপ ধৰিছোঁ হয় গাইছ মই আছোঁ কি এনাকন্দা দেখোন গাইছ দি লাগে বোলে হৈ আছে আমাৰ পৰা লৈ গ'লে পইচা নাই নিকিনো গাইছ বেলেগত যাওঁ লাগে নি নালাগে আমাৰ বাৰী পিছফালে ধৰিম না বাৰী পিছফালে ধৰিম আমি The next day. So guys, এতিয়া নেক্সট ডে মানে বহুত দিনেই হ'ল মানে ব্লগটো তাতে মানে পেণ্ডিঙত ৰাখি থৈ দিছিলোঁ এতিয়া মানে বা ই গাইছ একদম পূৰা চালি আহিছে দেখোন এতিয়া যাই আছোঁ মানে চিম্বাইচিছত মানে কলেজ হয় তাত মানে আজি মানে কমাৰ্চৰ ষ্টুডেণ্টৰ কাৰণে মানে কিবা বিজনেছ ষ্টাডিজৰ মানে কিবা সেই কৰিছিল চবকে মানে দোকান দিবা দিছিল দোকান দি কিনে মানে কোনে কি দোকান দিয়ে কি কৰে এইগিলা মানে কৰিব দিছিল এতিয়া তাকে গেলি যাওঁ কিবা কিবি খাওঁ কোনে কি দোকান দিছিল চাওঁ এই আৰু টাইম পাছ কৰোঁ এতিয়া অলপমান এখন মই চলাওঁ নেকি আচ্ছা ঠিক আছে গাইছ এতিয়া মই চলাই লওঁ এই মানে পিছফালে ভিডিঅ' কৰিব আৰু এই মানে বেছি দূৰ নহয় ওচৰতে এইকাৰণে হেলমেট লোৱা নাই আছোঁ বলক ত' গাইছ অলপমান উৎপাত দি লওঁ উৎপাত দিয়ে ভাল লাগে গাইছ মই মানে খুস্তি নাই মানে মোৰ চুলটোৰ মানে উৎপাত দি ৰাখিব লাগে উৎপাত দি ভাল লাগে এতিয়া অলপ মানে সেইখিনিৰ পৰা ফালে কৰোঁ আপোনালোকক মানে দেখাই আছোঁ দিয়ক বলক So guys, আহি পালোঁ ফালাফালিটো যদি ভাল লাগছে চুৰি উৰি গৈছে একদম এটা কমেণ্ট এটা কৰি দিব লাইক চেক কৰি দিব আৰু বাইকখন এইফালে থৈ দিলোঁ এইফালে আছে আৰু এইফালে মানে ভিতৰত দেখি যায় আপোনালোক যাই কিনে দেখাই আছোঁ বলক ইয়াতে জুচি ডিলাইট আজি আমি তিনিজনে মিলি কেনে জুচি ষ্টলখন আচ্ছা আহিলে হ'ল ইয়াতে মেংগ' শ্বেক বানানা শ্বেক ৱাটাৰমেলন শ্বেক তাৰপিছত এপল শ্বেক মিল্ক শ্বেক চকলেট শ্বেক এতিয়া আমাক ফ্ৰীতে দিবি নে নাই ফ্ৰীতে দছ মইতো এতিয়া ফ্ৰীতে কিনিলে ফ্ৰীতে দিলোঁ মই এতিয়া পইচা দি দিম হ'ব গধূলিটো হ'ব বুলি দিলে হ'ল পইচাটো গধূলিটো বেলেগ বেলেগ না আচ্ছা তই কি চাহ বনাই আছা নেকি যেতিয়া মানে লেমনটো ল'লোঁ এতিয়া মানে খাই আছোঁ চাওক চ' গাইজ এতিয়া মানে ম'ম' চম' আমি আৰু মেগী চেগি ল'লোঁ ইয়াৰ পৰা এতিয়া খাই চাই লৈ কিনে গাইজ তাতেতো আপোনালোকক দেখালোৱে মানে চবে এনেকুৱা মানে বিজনেছ ষ্টাডিজৰ কাৰণে মানে চবকে এনেকৈ দোকান চোকান দিব দিছিল দোকান সেইকাৰণে মানে আমিও কিবা কিবি খালোঁ দেখালোঁ আৰু গেমো খেলিলোঁ মানে এনেকৈ থ্ৰ' কৰা কিবা কিবি বস্তু যদি কিবা সোমাই বস্তু পাই একো নাপালোঁ গাইজ সেই আৰু এনেকৈ ভাল লাগছে যাই কিনে এতিয়া ভাল লাগিল এতিয়া অলপমান ক'ত যাওঁ কি কৰোঁ আপোনালোকক গোটেইখিনি দেখাই আছোঁ আপোনালোক ভিডিঅ'টো চাই থাকক চ' গাইজ তাৰ পৰা আহি পালোঁ মানে তাতে যাই কিনে ভাল লাগিল আৰু যোনে তেনেকৈ মানে লগ চগ কৰিলোঁ মানে লেতেৰা কিঙক অসমৰ লেতেৰা কিঙক লগ কৰিলোঁ ভাল লাগিল আৰু মানে সেই আৰু এতিয়া মানে নেক্সট আৰু ধামাকাৰ ব্লগ আহিব এইফালে চাওকচোন গাইজ মায়াক ভাত খোৱাই দিব লাগে ঐ নিজে ভাত খাব নোৱাৰা ফুৰিব যাবা নানাও যা মানে এই গাইজ নিজে ভাত নাখায় মায়ে খুৱাই দিলে ভাত খাই সেইকাৰণে তাৰ সদায় মানে নিয়মে আহি গৈছে চ' এই ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰি দিয়ক আৰু যদি তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰি দিয়ক আৰু এটা নতুন ধামাকাৰ ৰাইডৰ সৈতে বা ট্ৰিপৰ সৈতে বা ক'ৰবাত যোৱাৰ সৈতে কিবা এটা আহি আছে আৰু নিজৰ আছোঁ কি আহি আছে কিন্তু কিবা এটা আহিব আপোনালোকক লগ পাম বাই বাই অসমীয়া আমি চৌজয় আই অসম